কেনেকুৱা তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুত দিনৰ মূৰত ভ্লগ এটা বনাবলৈ মন গ'ল, মানে এইকেইদিন পৰীক্ষা বুলিয়ে বনোৱা নাছিলোঁ। তো আজি বনাবলৈ চেষ্টা কৰিছোঁ, মানে আজি পথাৰলৈ গৈ আছে, মানে মাহঁত পথাৰত ধান দাই আছে, তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আজি পথাৰৰ পৰাই আৰম্ভ কৰোঁ আৰু। তো ব'লক। এতিয়া মোৰ বেকগ্ৰাউণ্ডৰ পাছফালে দেখিবলৈ পাইছে পথাৰ। দেখিছে আপোনালোকে, দেখিছে ধান পকিলে। আমাৰ মানে আজিৰ পৰা ধান যোৱাটো ষ্টাৰ্ট কৰিছে মাহঁতে। দেখিছে তই কি কৰিছ ইয়াত? কি কৰিছ? কি কৰিছ? লেঙেচা হৈ পিনি এয়া দেখিছে, এয়া আমাৰ এইডোখৰ মানে আধি কৰিছে আমাৰ। দেখিছে এইডোখৰ পাছতো এনেকৈ আছে। আমাৰ ধাননি পথাৰ আহি আছোঁ এতিয়া। এইডোখৰত আমাৰ মাহঁতে ধান দাই আছে। তো বন্ধুসকল দেখিছে, এইফালে বগা চাদী পিন্ধা পিন্ধি আমাৰ বা হয়। তো এইফালে দেখিছে কিমান আজি ইমান দালে মানে ধান এইকেইটা দাইছে, দেখিছে আপোনালোকে। তো সেইফালে তেনে আমাৰ সেইফালে ঘৰ চৰ খুৰি ইয়াৰ আমাৰ ধানবোৰ দেখিছে কি ধুনীয়া লাগে, মানে এনেকুৱা ধান দেখিবলৈ। দেখিছে আপোনালোকে ধান এই গাইজ দেখিছে আমাৰ ফৌজদাৰ দোকান। আজি মানে বজাৰ কৰি পেলাই এতিয়া ফৌজদাৰ ৰখি আছে, এতিয়া বজাৰ কৰি লওঁ। বন্ধুসকল জুইতে গাহৰি এটুকুৰা পুৰিছোঁ, মানে এই হেৰিলৈ যাম ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, মানে হেৰি ফোনত চাৰ্জ একেবাৰে শেষ হৈ থাকিলে, সেইকাৰণে কৰিব নোৱাৰিলোঁ। তো আজি ভিডিঅ' কি বনাইছোঁ আৰু। তো মোৰ ইউটিউবৰ চেনেলৰ নামটো সলাই দিছোঁ, অজয় অসম বুলি কৰি দিলোঁ আৰু এতিয়া। তো এতিয়া এইটুকুৰা দেখিছে, খাই ল'ম আৰু বাৰু। এইডোখৰ মাংসডোখৰ জুইত পুৰি খোৱা মজাই বেলেগ। তো আজি ভিডিঅ'টো কি বনালোঁ আৰু বেয়া চেয়া নাপাব, ভালকৈ বনাব নোৱাৰিলোঁ। আৰু হেৰি মোৰ নতুনকৈ কোনোবাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো যি পাওঁ দেখালোঁ আৰু আজি বেয়া চেয়া নাপাব। তো আজিলৈ ইমানেই, ধন্যবাদ, জয় আই অসম।